নমস্কাৰ, আন এটি ভিডিঅ'লৈ আজি আমি লিখিবলৈ ওলাইছোঁ এখন অতি প্ৰয়োজনীয় ৰচনা অসমৰ বানপানী। আৰম্ভণি। ভাৰতবৰ্ষৰ উত্তৰ পূব কোণত আমাৰ অসম ৰাজ্য। নদীৰ পৰিবেষ্টিত ৰাজ্যখনৰ অতি এক প্ৰধান সমস্যা হ'ল বানপানীৰ সমস্যা। প্ৰতি বছৰে এই প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি অসমৰ যি দুৰ্গতি হৈছে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। বানপানীৰ সমস্যাৰ হেঁচাত অসমৰ অন্যান্য ভালেমান জৰুৰী সমস্যা তল পৰি আছে। বানপানী হোৱাৰ কাৰণ ব্ৰহ্মপুত্ৰ, বৰাক, কপিলিকে মুখ্য কৰি বিভিন্ন নদী উপনৈৰে অসম উপচি আছে। বাৰিষা এই নদীবোৰৰ পানী ফেনে ফটকাৰে বাঢ়ি অসমৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰে। নৈ জান-জুৰিবিলাকৰ সীমিত বহন ক্ষমতাই অতিৰিক্ত পানী বহন কৰিবলৈ অপাৰগ হৈ পৰে, ফলত অফন্দি পৰি দুয়োকাষৰ অঞ্চল বুৰাই পেলায়। ব্ৰহ্মপুত্ৰ উপনৈবোৰে যোগান ধৰা পানী বহন কৰিব নোৱাৰি দুয়ো পাৰিদি বগৰাই দিয়ে। তাৰ ফলতে ভৈয়ামত প্ৰবল বানপানী হয়। কোনো বছৰত বানপানীয়ে ভীষণ ৰূপ লয়। অসমত বানপানী নোহোৱাকৈ এটা বছৰো পাৰ নহয়। বানপানীৰ সমস্যা বা বানপানীয়ে কৰা অপকাৰসমূহ। কালৰূপ বানপানীয়ে স্থান কাল বিচাৰ নকৰি বহু অঞ্চল পলকতে সমুদ্ৰত পৰিণত কৰে। বহু কষ্ট আৰু অৰ্থৰ বিনিময়ত গঢ়ি তোলা মথাউৰি পলকতে ভাঙি চিঙি বিচ্ছিন্ন হয়। দুখীয়া কৃষকৰ বুকুত কুঠাৰ মাৰে বানপানীয়ে। বানপানীৰ লগে লগে আৰম্ভ হোৱা গৰাখহনীয়াতো বহুতো গাঁও ভূঁই, খেতিপথাৰ নদীৰ বুকুত লীন হৈ যায়। চকুৰ আগত নিজ ঘৰখন আৰু গাঁওখন নদীৰ বুকুত যোৱা দৃশ্য অতি মৰ্মান্তিক। বানপানীয়ে বাট-পথ, ঘৰ-দুৱাৰ নষ্ট কৰি পেলায়। শস্যৰ ভঁৰাল পানীত ডুব যায়। ঘৰচীয়া বনৰীয়া জীৱ-জন্তুৰ মৃত্যু হয়। ঠায়ে ঠায়ে আশ্ৰয় শিবিৰ খোলা হয়। বানপানী শুকোৱাৰ পিছত আকৌ নানা ধৰণৰ বেমাৰ-আজাৰ হয়। বানপানীয়ে এৰি যোৱা আৱৰ্জনাই পৰিৱেশ দূষিত কৰে। সংক্ৰামক ৰোগে জীৱৰ প্ৰাণ লয়। মুঠতে বানপানীয়ে বিলৈ বিপত্তিৰ সীমা নোহোৱা কৰে। বানপানী নিয়ন্ত্ৰণৰ উপায় বা প্ৰতিকাৰ। আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয় মহময় অৱস্থা। ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাৰ উপায় নাই বুলি ক'লে কোনেও বিশ্বাস নকৰে। চীনৰ হোৱাংহ নদীক নিয়ন্ত্ৰণ কৰিব পাৰিছে যেতিয়া অসমৰ ব্ৰহ্মপুত্ৰ, বৰাককো নিয়ন্ত্ৰণ কৰিব পৰা যাব। এই কামবোৰৰ পৰিকল্পনা দক্ষ আৰু অভিজ্ঞ বিশেষজ্ঞৰ দ্বাৰা কৰিব লাগিব। তাক ৰূপায়ণৰ বাবে প্ৰচুৰ অৰ্থও লাগিব। কেন্দ্ৰীয় চৰকাৰৰ সাহায্য এই ক্ষেত্ৰত অপৰিহাৰ্য। ব্ৰহ্মপুত্ৰ আৰু উপনৈৰ গতি নিয়ন্ত্ৰণ কৰি জলবিদ্যুৎ উৎপন্ন কৰিব পাৰিলেও অসমৰ বহু উপকাৰ হ'ব। ভূমিস্খলন ৰোধৰ বাবে গছ-গছনি ৰোপণ উত্তম উপায়। শেষত গভীৰ চিন্তা চৰ্চা, বৈজ্ঞানিক উপায়, অভিজ্ঞ প্ৰযুক্তিবিদ্যা আদিৰ সহায়ত কৰ্মদক্ষ কমিটিয়ে কাম কৰিলে অসমৰ বান নিয়ন্ত্ৰিত হোৱাটো নিশ্চিত। বানপানীৰ দুৰ্যোগৰ পৰা হাত সাৰিব পাৰিলে অসমৰ অৰ্থনীতিলৈ বহু পৰিৱৰ্তন আহিব। অসমত দৰিদ্ৰতাও নিৰ্মূল হ'ব বুলি আশা কৰিব পাৰি। ধন্যবাদ।